নমস্কাৰ ভিউৱাৰ আজিকালি দেখা গৈছে যে প্ৰায় মানুহৰে চুলি খৰাটো এটা কমন প্ৰবলেম হৈ গৈছে লৰাই হওক বা ছোৱালী হওক বা কম বয়সৰে হল বা বেছি বয়সৰে হল চুলি খৰাটো এটা কমন প্ৰবলেম হৈ গৈছে টিভি এডছ এডভাৰটাইজ কিছুমান দেখি বহুত বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট ইউজ কৰে বা ঘৰৰ নেইবাৰ্ছৰ সাজেশন বা নিজে কিছুমান সাজেশন নিজে এপ্লাই কৰে যেনেকুৱা চুলিত কিছুমানে কণীও লগায় কিছুমানে পিয়াজো আনকি লগায় কিন্তু তথাপিও দেখা গৈছে চুলি খৰা বন্ধ নহয় এতিয়া চুলি খৰা বন্ধ কৰিবৰ কাৰণে কিছুমান আমি একচুয়ালি ৰেমেডিজ বা কিছুমান একচুয়ালি কমন কথা জানিব লাগে চুলি বহুত ভালকে কেয়াৰ ল'ব লাগে তেতিয়াহে চুলিবোৰ নখৰাকৈ বহুত দিনলৈকে মানে চুলি নখৰাকৈ থাকে সো আজি ভিডিওত মই কিছুমান ৰিজন কম যে কিহৰ কাৰণে চুলি খৰিব ধৰে আজিকালি আৰু এনেকুৱা কি কৰিলে আমি চুলিবোৰ খৰাৰ পৰা বচাব পাৰো সো ভিডিওটো শেষলৈকে চাব লেটস ষ্টাৰ্ট প্ৰথম ৰিজন হল কি বহুতে গৰম পানী মূৰত ধাৰে গা ধোৱাৰ টাইমত যদি গৰম পানী মূৰত ঢালে তেতিয়া কি হয় যিবোৰ হেয়াৰছৰ ৰুটছ থাকে শিপা যিবোৰ থাকে সেই শিপাবোৰ ডেমেজ হৈ যায় লাহে লাহে আৰু যেতিয়া ডেমেজ হৈ যায় ৰুটছবোৰ যেতিয়া ঢিলা হৈ যায় তেতিয়া কি হয় চুলিবোৰ খৰিব ধৰে দুই নম্বৰ হল কি যিবোৰ শ্যাম্পু আমি ইউজ কৰোঁ শ্যাম্পুবোৰত আমি কেতিয়াও কি কম্পোজিশন আছে বহুত ভালকে আমি কেতিয়াও লক্ষ্য নকৰোঁ এটা কেমিক্যাল আছে যিটো কোৱা হয় সোডিয়াম লৰেট সালফেট আৰু যিটো কেমিক্যালে আমাৰ চুলি ডেমেজ কৰি দিব পাৰে SLS বুলিও শৰ্টকাটত কোৱা যায় শৰ্ট ফৰ্মত কোৱা যায় আৰু SLS টো কি হয় স্কিনতো হাৰ্ম কৰিব পাৰে সো যেতিয়া আপুনি শ্যাম্পু বটল নেক্সট কিনে এইটো চাই ল'ব যে সোডিয়াম লৰেট সালফেট বা SLS আছে নেকি তিন নম্বৰ হল কি বহুত বেছি এক্সপেৰিমেন্ট কৰিব নালাগে চুলিৰ লগত বহুত যদি আমি হেয়াৰ প্ৰডাক্টস বা হেয়াৰ অইল হেয়াৰ কণ্ডিশনাৰ হেয়াৰ শ্যাম্পু যদি বহুত বেছি চেঞ্জ কৰি থাকে তেতিয়াও কি হয় চুলি খৰা যায় মানে দেখা গৈছে চুলি বহুত বেছিকৈ খৰে ব্ৰাশিং কৰিব নালাগে মানে যেতিয়া চুলি ভিজি থকাৰ টাইমতে যদি ফোনিয়াই দিওঁ আমি তেতিয়াও কি হয় চুলি খৰাৰ চান্সেছ বহুত বেছি থাকে আৰু ষ্ট্ৰেছ ললে বা ইমোশনালিও যদি মানুহবোৰ ইমবেলেন্স হৈ থাকে তেতিয়াও দেখা গৈছে চুলি খৰে আজিকালি পলিউশ্যনো বহুত বেছি হৈছে পলিউশ্যনৰ কাৰণেও হেয়াৰ ফল হয় প্ৰটিন ডেফিচিয়েন্সি যদি থাকে যদি মানুহজনে কমকৈ প্ৰটিন খাই আছে তেতিয়াও কি হয় চুলি খৰাৰ চান্সেছ বাঢ়ি যায় সো এই ছটা মেইন ৰিজন হ'ল একচুয়ালি হেয়াৰ ফলৰ কাৰণে এতিয়া নেচাৰেল কিছুমান টিপছ যিবোৰ টিপছ ফলো কৰিলে দেখিব যে আপোনাৰ চুলি খৰা বন্ধ হৈছে নাইবা লাহে লাহে কমি আহিব ধৰিছে প্ৰথম টিপছটো হ'ল কি অইলিং যেতিয়া কৰে হয়তো ৰাতি খোৱাৰ আগতে অইল মাসাজ কৰিব পুৰা স্কেল্পত লগাকৈ এনে ওপৰে তেল লগালে নহব যে ওপৰৰ চুলিৰ পাৰ্টতে অকল লাগিলে তেনেকৈ নহব পুৰা স্কেল্পত লাগি যাব লাগিব যেতিয়া স্কেল্পত লাগে আপুনি নিজে গম পাব নিজে ফিল কৰিব যে অইলটো স্কেল্পত লাগিছে গাৰ্লিক জুচ অনিয়ন জুচ আৰু জিঞ্জাৰ জুচ গোটেইবোৰ মিক্স কৰি পিচি পিনেও লগাব পাৰে নাইবা জুচটো ওলাই লৈ পিনেও স্কেল্পত লগাব পাৰে ৰেগুলাৰলি কৰিব পাৰে উইকলি এবাৰ কৰিব পাৰে অইলিং যিটো মাসাজ আছে অইলিং মাসাজটো সপ্তাহত কমসে কম 4-5 বাৰ কৰিবই আৰু পুৱা উঠি শ্যাম্পু কৰি দিব পাৰে আৰু শ্যাম্পু যদি কৰে শ্যাম্পু এভৰি অল্টাৰনেট ডে কৰিব পাৰে মানে ডেইলি শ্যাম্পু কৰাটো ভাল হয় এদিন শ্যাম্পু কৰিলে গেপ দিলে এদিন দুদিন গেপ দি পিনে আকৌ শ্যাম্পু কৰিব পাৰে নিজকে হাইড্ৰেট কৰি ৰাখিব লাগে মানে যিমান পানী খাব লাগে একচুয়ালি বডি ৰিকুৱাৰমেন্ট যিমান থাকে হিমানখিনি পানী আমি খাব লাগে 3 পৰা 4 লিটাৰলৈ সবৰ ৰিকুৱাৰমেন্টছ বেলেগ থাকে আপোনাৰ weight age আৰু হাইট লৈও কথা আছে দিনটোৰ এক্টিভিটিজ কিমান থাকে হেতুৰ লগতো কথা আছে সো হেখিনি চাই ল'ব কিমান পানী খাবলৈ তো মিনিমাম 3-4 লিটাৰটো খাবই লাগে ডায়েটত সদায় প্ৰটিন ইনক্লুড কৰিবই লাগে যেনেকুৱা সয়াবিনত প্ৰটিন থাকে মাছত কণীত তাতো প্ৰটিন থাকে সো প্ৰটিন ৰিচ ডায়েট এটা ইনক্লুড কৰিব আপোনাৰ weight যিমান হয় সিমান গ্ৰাম প্ৰটিন ডেইলি লাগে ধৰক যদি আপোনাৰ weight 65 হয় তেতিয়াহলে 65 গ্ৰাম প্ৰটিন লাগিবই যদি 70 কিলো যদি weight হয় তেতিয়াহলে 70 গ্ৰাম প্ৰটিন লাগিবই প্ৰটিন ডেফিচিয়েন্সি হলে আৰু কিছুমান প্ৰবলেম হ'ব পাৰে যেনেকুৱা চুলি খৰাটো এটা প্ৰবলেম আছে স্কিনৰ প্ৰবলেম হ'ব পাৰে বা নেইলছৰ প্ৰবলেম হ'ব পাৰে ফিজিক্যাল এক্টিভিটিজ থাকিব লাগে বৰ্তমান দেখা গৈছে যে লকডাউন বা কাৰফিউৰ কাৰণে মানুহবোৰৰ ফিজিক্যাল এক্টিভিটিজ
কমি গৈছে কমসে কম আধা ঘণ্টাৰ কাৰণে ফিজিক্যাল এক্টিভিটিজ ৰাখক দৌৰিব পাৰে সাইকেল যদি আছে সাইক্লিং কৰিব পাৰে জগিং কৰিব পাৰে পুৱা উঠিয়ে অলপ এক্টিভিটিজ ৰাখিব যাতে মানে যেতিয়া ব্লাড ফ্লোটো ভাল থাকে মূৰৰ খিপাৰলৈকে যেতিয়া ব্লাড ফ্লো ভাল থাকে তেতিয়াও দেখা হৈছে চুলিবোৰ ভালে থাকে সো এক্টিভিটিজ ডায়েট মানে মেইনলি প্ৰটিন ৰিচ ডায়েট হাইড্ৰেশ্যন মানে যিমান পাৰে পানী খাব আৰু মাসাজ এইকেইটা হ'ল মেইন পাঁচটা টিপছ যদি এই পাঁচটা টিপছ আপোনালোকে ফ'ল' কৰে দেখিব যে লাহে লাহে চুলি সৰা বন্ধ হ'ব ধৰিছে মই হোমিওপেথিৰ এটা অইলৰ নামো দি দিম মই স্ক্ৰীনত দেখাই দিম বাৰু ফটোটো জাবৰণ্ডি হেয়াৰ অইল বুলি কোৱা হয় সেইটো হেয়াৰ অইল ইউজ কৰিব পাৰে আৰু খোৱাৰ কাৰণে জাবৰণ্ডি এটা মেডিচিনো আছে কিউ বুলি কয় জাবৰণ্ডি আপুনি মাদাৰ টিনচাৰ বুলিও ক'ব পাৰে হোমিওপেথি ফাৰ্মাচীবোৰত ইজিলি এভেইলেবল থাকে তাতে গৈ পিনে আপুনি যদি কয় সেইটো মেডিচিন আনিব লগতে জাবৰণ্ডি যিটো হেয়াৰ অইল থাকে সেইটোও লগত আনিব খোৱা আৰু লগোৱা দুইটাই যদি একেলগে কৰে ৰিজাল্ট বহুত ফাষ্ট দেখা হ'ব লগতে ষ্ট্ৰেছৰ পৰা অলপ দূৰতে থকা ভাল সিচুৱেশ্যন তেনেকুৱা যে ষ্ট্ৰেছৰ পৰা আমি দূৰত নিজকে ৰাখিব চেষ্টা কৰিলেও দেখা গৈছে যে মানে ষ্ট্ৰেছ আহি পৰে কিন্তু যিমান পাৰে যোগা মেডিটেশ্যন বা প্ৰাণায়াম যদি কৰে ষ্ট্ৰেছৰ পৰা অলপ দূৰত থাকিব পাৰে যিমানবোৰ কেমিকেলছ আছে কেমিকেল ৰিলেটেড যিবোৰ শ্বেম্পু আছে সেইবোৰ ইউজ নকৰাই বেটাৰ অলৰেডি কৈছিলোঁ যে SLS যদি থাকে শ্বেম্পুৰ বটলত তেতিয়াহ'লে হেয়াৰ লছ হোৱাৰ চান্সেছ থাকে যিমানবোৰ ভিটামিনছ আছে ভিটামিন ডেফিচিয়েঞ্চি একচুৱেলি ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণেও হেয়াৰ লছ বা হেয়াৰ ফল হয় ভিটামিন এ মেইনলি ইউজ হয় যদি আপোনালোকৰ ভিটামিন এ কমি যায় তেতিয়াও হেয়াৰ ফল হোৱাৰ চান্স থাকে চ' ভিটামিন এ ইনটেক কৰিব পাৰে আৰু ভিটামিন ই আৰু ভিটামিন বি এই তিনিটা ভিটামিন মেইনলি ইউজ হয় চুলিৰ কাৰণে যদি পাৰে হেয়াৰ বেণ্ড এটা লগাব পাৰে মই ফটো এটা লগতে দি দিছোঁ যদি হেলমেট পিন্ধাৰ টাইমত হয়তো ৰুমাল এখন মাৰি ল'ব পাৰে নাইবা হেয়াৰ বেণ্ড কিনিব পাৰে হেয়াৰ বেণ্ডো লগাব পাৰে ল'ৰাবোৰৰ মেইনলি হেয়াৰ ফল হোৱাৰ ৰিজন হ'ল হেলমেট চ' হেলমেটটো পিন্ধিবই লাগিব নিজৰ ছেফটিৰ কাৰণে আৰু চুলিৰ ছেফটিৰ কাৰণে আপোনালোকে ৰুমাল পিন্ধিব পাৰে নাইবা হেয়াৰ বেণ্ড আছে হেয়াৰ বেণ্ড লগাব পাৰে যিটো সুবিধা হয় তেনেকৈ ইউজ কৰিব পাৰে চ' এইখিনি টিপছ ফ'ল' কৰি চাওক মেডিচিন যি দুটা মেডিচিনৰ কথা ক'লোঁ সেয়া মেডিচিন আনি চাব পাৰে অইলটো আৰু মাদাৰ টিনচাৰ দুইটাই একেলগে ইউজ কৰক আৰু যদি নানে তথাপিও ঠিক আছে নৰ্মেল যিবোৰ হেয়াৰ অইল আপোনালোকে ঘৰত এতিয়া ইউজ কৰি আছে সেইটো হেয়াৰ অইলে ভালকৈ মাছাজ কৰিব স্কেল্পত আৰু এইটো চাব যে তাতে কোনো ধৰণৰ কেমিকেলছ নাই নেচাৰেল হেয়াৰ অইল হ'লে বহুত বেছি ভাল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰটো কৰিবই আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব মই আগলৈ এনেকুৱা ভিডিঅ' আনি থাকিম আৰু যদি কিবা টপিক আছে যিটো বিচাৰে মই ভিডিঅ' বনাওঁ কমেণ্ট ছেকশ্যনত জনাব পাৰে থেংক ইউ